হাই, মই গীতিকাই মোৰ চেনেল গীতিকা শইকীয়ালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আৰু এটা ৰেচিপি, সেইটো হৈছে চাটনি। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে। আজি বনাবলৈ লোৱা চাটনিৰ ভিতৰত মই ব্যৱহাৰ কৰিছোঁ ৰঙালাওৰ গুটি। আহকচোন এতিয়া কিদৰে বনালোঁ চাওঁ আহক। এয়া ৰঙালাও গুটিখিনি। ৰঙালাওটো কাটি ৰঙালাওৰ পৰা গুটিখিনি উলিয়াই ভালদৰে ধুই মই ৰ'দত শুকুৱাই লৈছোঁ আৰু গুটিখিনি সুন্দৰভাৱে শুকাই গ'ল, কৰকৰীয়া হৈ গৈছে। এতিয়া মই এইখিনি গুটিৰে আজি বনাম চাটনি আৰু তাৰ বাবে মই কেৰাহীখন গৰম কৰি থৈছোঁ আৰু এয়া কেৰাহীত মই এয়া দি দিছোঁ। এতিয়া মই এইখিনি লৰাই থাকিম। গেছৰ ফ্লেমটো মোৰ বঢ়াই থোৱা আছে কাৰণ কেৰাহীখন গৰম হ'বলৈ যিহেতু দিছিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো অকণমান কমাই লৈছোঁ, চিমত দি লৈছোঁ, কাৰণ নহ'লে গুটিখিনি ক'লা পৰি যাব, তেতিয়া খাবলৈ তিতিকি নিচিনা ভাৱটো আহিব। সেয়েহে মই চিমত দি এনেকৈ লৰাই আছোঁ। এইখিনি মই 1 মিনিটমান ভাজিব লাগিব। যেতিয়ালৈকে গুটিখিনি ফুটি নাহে তেতিয়ালৈকে মই ভাজি থাকিম এনেদৰেই। এয়া দেখিছেনে? আৰু এতিয়া মিহি মিহি ধুনীয়া গোন্ধ এটা ওলাইছে গুটিখিনি। এইখিনি লাহেকৈ ফুটিবলৈ ষ্টাৰ্ট হৈছে। এয়া দেখিছে ফুটিছে, চিটিকিও পৰিছে আঁতৰলৈ। এয়া ফুটিছে। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। তথাপিতো কেৰাহীখন গৰম হৈ থকাৰ কাৰণে ফুটিলে। এতিয়া মই এইখিনি উলিয়াই পেলাই অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। হাতেৰে চুব পৰাকৈ ঠাণ্ডা কৰি লৈছোঁ। এতিয়া মই এইখিনি মিক্সাৰ জাৰত দি দিম গুটিখিনি। এতিয়া ইয়াত মই দিম নহৰু। ইয়াৰ জোখমতে দিছোঁ নহৰু। জলকীয়া আপোনালোকে বেছি খালে দিব পাৰে বেছিকৈ। আমি কম খাওঁ কাৰণে কমেই দিছোঁ। আৰু এয়া দিছোঁ নিমখটো আপোনালোকে পাছতো দিব পাৰে। এতিয়া মই এইখিনি গ্ৰাইণ্ডিং কৰি ল'ম। এইখিনি মই পানী নিদিয়াকৈ গ্ৰাইণ্ডিং কৰি ল'লোঁ প্ৰথমতে। দেখিছে ধুনীয়াকৈ গুড়ি হৈ গৈছে আৰু মই এতিয়া ইয়াত অলপমান পানী দিম। পানী দি এতিয়া আকৌ এবাৰ গ্ৰাইণ্ডিং কৰিম। এয়া পানী দি গ্ৰাইণ্ডিং কৰাৰ পাছত এইখিনি বৰ ধুনীয়াকৈ পিছা গৈছে। আৰু মই ইয়াত অকণমান এতিয়া মিঠাতেল দিম, আধা চামুচমান, তেতিয়া খাবলৈ আৰু অকণ ভাল হয়। সেয়েহে মিঠাতেল দি লৈছোঁ। এই মিঠাতেলখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। এয়া মই গোটেইখিনি মিক্স কৰি ল'লোঁ মিঠাতেলখিনি যে আধা চামুচ দিছিলোঁ। আৰু এই চাটনিটো খাবলৈ বিৰাট ভাল হয় আৰু খাবলৈ সোৱাদো লাগে, বাদাম নিচিনা লাগে, বাদামৰ চাটনি যেন। ট্ৰাই কৰি চাব আৰু জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।